হাগুনি বাই কি কৰিছে হয় কিনো কৰিম এই গেলা গৰমখনত এই ফেনৰ তলতে বহি আছো আৰু দে পিছে ৰহিলা চাতুৰি আজি তোমাৰ দুচকুত নাই দেখোন বেটেৰী কিবা হ'ল আমাৰ জহনীনি এটা মূৰতনো কি খেলালে চশমাখনৰ ওপৰত বহি চশমাখন ভাঙিয়ে পেলালে সেইবোৰ কথা বাদ দিয়ক মই সেই বিশেষ কাম এটাতহে আপোনাৰ ওচৰলৈ আহিছিলোঁ আজিনোতো কি কাম ওলালে হা হাগুনি ঘৰত নহয় মই আপোনাক সেই এফালে লগ ধৰিবলৈহে আহিছোঁ কেনি হয় এই যে চৰকাৰে এবাৰ ঘৰে ঘৰে জাতীয় পতাকা লগাবলৈ কৈছে কথাটো গম পায় নাই সেইটো কথা মই গম পাওঁ নহয় ভালকৈ গম পাওঁ সেই মই টিভিত চাইছিলোঁ আনিলেগৈ নি আপুনি না যদি ব'লক যাওঁ দুইজনী একেলগতে আলুই আনোগৈ আকৌ পটককৈ পাই এই গেলা গৰমত যে আৰু মই সেইবোৰ ঘূৰি ফুৰিবলৈ মন নাই দেই তোৰ যাবলৈ মন আছে তই গৈ থাক মই হ'লে সেইবোৰ ঘূৰি ফুৰিবলৈ নাই ইমান গেলা গৰমত সেইবোৰ ঘূৰি ফুৰিব পাৰি নি মই হ'লে নোৱাৰো দেই মোৰ ঘৰলৈ ল'ৰা দুটামান আহকচোন একেবাৰে দৌৰা ধপকৈ চাব আকৌ কোননো আহিছে বুলি চাবলৈ একেবাৰে এতিয়া আকৌ ওলাই যাব নোৱাৰা হ'ল কোনদিনাখন যোৱা দেখিলি তেনেকৈ এনেকুৱা কথা নকবি এই মই নেযাওঁ তোৰ যাবলৈ মন গৈছে তই গৈ থাক এই গেলা গৰমত এই চৰকাৰখনৰ কাম বন নাইকিয়া হ'ল কিনো কামবোৰ কৰিবলৈ দিয়ে জানো মানুহক কি কাম মানে এইটো ভালহে কাম আকৌ ভালহে পাব লাগে মানুহে চৰকাৰে দেশখনৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসত প্ৰত্যেক ঘৰ মানুহতে ১৩ তাৰিখৰ পৰা একেবাৰে ১৫ তাৰিখলৈকে জাতীয় পতাকা লগাবলৈ দিছে সেইটোনো কি বেয়া কামটো এই হ'ব মই সেইটো কথা জানো পিছে পতাকাখন নোওৱালেনো হ'ব কিনো দেশভক্তি অন্তৰ্বাহে কৰিব লাগে মই অন্তৰ্বাহ কৰিম সেইবোৰ উৰাবলৈ নাই আৰু কোনেনো চাই থাকিবহি একেবাৰে মই ঘৰত পতাকা উৰাইছোঁ নে নাই উৰোৱা নোবাই ঘৰে ঘৰে চাহি নেচাহি সেইবোৰ মই নেজানো বাৰু কিন্তু আপুনি যদি সেইটো কাম নকৰে নহয় আপোনাৰ দেশখনৰ প্ৰতি কিমান শ্ৰদ্ধা একদম একেবাৰে থলৌকে ওলাই পৰিব আকৌ এই থ ৰহিলা মই চব জানো নহয় এই চৰকাৰে হেৰি কৰিবলৈ দিয়াৰ কাৰণেহে কৰিছে আকৌ এনেকুৱাবোৰ কোনেও সেই একেবাৰে দেশপ্ৰেমমূলক হেৰি কৰি পিনে সেইখন লগাবলৈ যোৱা নাই চৰকাৰে বাধ্যতামূলক কৰিছে কাৰণেহে লগাইছে সেইখন কৰিব পাৰে কিন্তু চবেই কিন্তু বাধ্যত পৰি কৰা বুলি নহয় বহুতে ভালেই পাইছে এইটো কাম কৰিবলৈ পাই বুজিছে যেনেকৈ মই বৰ ভাল পাইছোঁ আকৌ এইটো কাম কৰিবলৈ পাই এইটো পিঠৌগুটি নহয় নে এইটো আকৌ ইয়ালৈ কেলৈ আহিলে মাকজনী মানে ক'ৰবালৈ ওলাই আহিবও নাই পিছে পিছে ওলাবহি জহনী ইয়াতো মোক মানে পইচা কেইটামান লাগে তোৰ কাকা কিহৰ কাৰণে লাগে পইচা নহয় মানে ১৫ আগষ্ট পাইছেহি যে একদম বাইকত একেবাৰে ফ্লেগ লগাই একদম পুৰা টাউটি ফুৰিবলৈ লাগেতো সেইকাৰণে ফ্লেগখন কিনিবলৈ পইচা দিয়া হয় নেকি পিঠৌগুটি পতাকা আনিবলৈ যাওঁ বাইকত লগাবলৈ কি কৰিবিনো বাইকত একেবাৰে পতাকাখন লগাই নিজকে একেবাৰে দেশভক্ত বুলি প্ৰমাণ কৰি দিয়া ন ৰাস্তাই ৰাস্তাই ফুৰিবি আৰু যেতিয়া সেই ১৫ আগষ্ট যাব তাৰপিছত কি কৰিবি পতাকাখন সেই ৰাস্তাই ঘাটে পেলাই থৈ দিবি ন সেইবোৰে তহঁতৰ কাম আৰু একেবাৰে ১৫ আগষ্টৰ দিনাখন একেবাৰে পতাকা লগাই ঘূৰি ফুৰিবি তাৰপাছত আকৌ দুদিনমানৰ পাছত আকৌ পতাকাখন মাটিয়ে বালিয়ে পেলাই থৈ দিবি কোনে উভতি চাবলৈ সময় নাই একেবাৰে এই ১৫ আগষ্টৰ দিনাখন যোনখন পতাকা সেই নীলা আকাশত একেবাৰে আত্মগৌৰৱে উৰি থাকে সেইখন পতাকা আকৌ সেই দুদিনমানৰ পাছত ৰাস্তাত পৰি থাকিলে কোনেও বুটলিবলৈ নেদেখে আকৌ আৰু সেইকাৰণে মই এইবোৰ পতাকা চতাকা ঘৰত লগাবলৈ মন নাই বুজিছ ৩ দিন ঘৰত পতাকাখন লগাবলৈ দিছে তাৰপিছত লগৰ ঘৰত লগোৱাৰ পাছত কি হ'ব ঘৰৰ কোনোবা চকুতাত গৈ পৰি থাকিব সেইকাৰণে মই এইবোৰ লগাবলৈ চাবলৈ একো মনে মই নলগাওঁ বুজিছ এই বাকী যিয়ে নহওক আমাক যিটো দায়িত্ব দিছে আমি সেইটো দায়িত্ব পালন কৰিব লাগে দিয়ক সেইটো হয় পিছে দায়িত্ব দিছে যেতিয়া পালন কৰিবই লাগিব মই পিছে ইমান গৰমত ওলাই যাব নাই মই ল'ৰাটোকে পঠিয়াব লাগিব বুজিছা সেইটো কাৰণে আনিবলৈ মই ইমান গৰমত ওলাই যাবলৈ নাই দেই তাকে পঠিয়াম সিয়ে লৈ আনিবগৈ পটককৈ এটা কথা নহয় এই পতাকাখন যে ঘৰে ঘৰে লগাবলৈ দিছে যাৰ ঘৰ নাই সি পিছে পতাকাখন ক'ত লগাব সেইটোহে সুধি চাবলৈ মন গৈছে আকৌ আপুনি কিন্তু ঠিক কথা ভাবিছে আকৌ পিছে এইটো আমি ভবাতকৈ চৰকাৰখনে ভবাটোৱে ভাল নি ঘৰৰ কথা কওঁতে পটককৈ মনত পৰিলে মই এবাৰ ঘৰ নাপালোঁ নহয় তেতিয়া ঘৰ নাপালে নি এবাৰ মোৰ নামত ঘৰটো আহিলেচোন এবাৰ কি আপুনি পালে এনেকুৱা কথাতে কিন্তু মই সঁচাকৈ বৰ খং উঠে আকৌ দেই আপোনাৰ ইমানডাল ঘণ্টা আগতে আপুনি ঘৰটো পালে মোৰ সেই বগা চিগা ঘৰটো থকা পাছতো মই এইটো নাপালোঁ নে আচৰিত পাই নহয় আহিলে যদিও মই কিন্তু এবাৰ ঘৰটো নালাগে বুলি কৈ দিছোঁ ইমানডাল ঘৰ থকাৰ পাছত আকৌ মোৰ ঘৰটো কেলে মোক দিয়াতকৈ টানি সেই যোনবোৰক দৰকাৰ হয় সেইবোৰক দিয়ক আকৌ আৰু যোনসকলে পাইছে হেৰি সেইবোৰে যাতে সেই ঘৰবোৰ নালাগে বুলি কৈ পিনে যাক বেছিকৈ প্ৰয়োজন হৈছে সেইবোৰক দি দিয়াই ভাল আকৌ ন এনেকুৱা নহ'লে বহুত মানুহ হেৰি হ'ব নহয় ঘৰ নাপাব নহয় গম পায় নাই আমাৰ চৰকাৰখনৰ এইবোৰে কাম আৰু যোনে ঘৰ পাব লাগে তাক নিদিয়ে যোনে নাপাব লাগে সেইবোৰকহে দিবগৈ একেবাৰে সেইকাৰণেতো আমাৰ দেশখন এতিয়াও সেই উন্নয়নশীল অৱস্থাতে আছে উন্নত হ'বগৈ পৰাই নাই স্বাধীনতা ৭৫ বছৰ পাছতো এগালমান মানুহৰ ওচৰত নিজা বুলিবলৈ ঘৰ এটা নাই ক'তো হ'ব তেওঁলোকে পতাকাখন উৰাবলৈ দিছে হয় ঘৰে নাই যেতিয়া ক'ত উৰাব সেইটোৱে বুজ ৰহিলা মোৰ কেতিয়াবা সেই চৰকাৰখনৰ লগত একেবাৰে মুখামুখিকৈ কথা পাতিবলৈ মন যায় একদম যেন এগালমান সমস্যা ক'ম তেতিয়াহে যেন গোটেই দেশৰ সমস্যাবোৰ নাইকিয়া হ'ব মোৰ তেনেকুৱা লাগে বুজিছ
এই হ'ব বৰমা এইবোৰ আপুনি আৰু মই চিন্তা কৰিলে একো লাভ নাই গোটেই দেশৰ মানুহে চিন্তা কৰিব লাগিব ৰাস্তাত পৰি থকা ফ্লেগবোৰ আপুনি অকলে অকলে কিমান বদলিব গোটেই দেশখনতে ফ্লেগ পৰি থাকিব আপুনি অকলে বদলি শেষ কৰিব পাৰিব সেইটোৱে কথা বুজিছে এই দেশখন এনেকুৱা এইবোৰ এনেকৈয়ে থাকিব এখন সলনি নহয় সেইকাৰণে আপুনি আৰু মই চিন্তা কৰিলে এখন একো নহয় বুজিছে মানে এইবোৰ চিন্তা কৰিবলৈকে বাদ দিয়ক আৰু মই সঁচাকৈ ক'লোহে নেকি নে মোৰ লগত কোনোবা আছে জাতীয় পতাকাখন কি বাৰু মাটিৰ পৰা আমি বুটলিবলগীয়া হ'ব নেকি